নমস্কাৰ ৰঞ্জু ব্লগলৈ সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চুলি যতন মই কেনেকৈ লওঁ আপোনালোকৰ আগত দেখাম। প্ৰথমে মই এল'ভেৰা পাত কেইটামান লৈ ভালকৈ এটা বাউলত ধুই লৈছোঁ। আপোনালোকে এল'ভেৰা পাত গছৰ পৰা কাটি আনি 10 মিনিটমান থিয়কৈ ৰাখি চাব, তাৰ পৰা য়েল্ল' কালাৰ ৰস এটা ওলায়। তাৰ পাছতে ব্যৱহাৰ কৰিব লাগে। এল'ভেৰা বহুত ভাল চুলিৰ কাৰণে, ই চুলিৰ নেচাৰেল ৰেমেডি হয়। এল'ভেৰাখিনি উলিয়াই মই এনেদৰে লৈছোঁ। মই যেনেদৰে দেখুৱাইছোঁ এনেকৈ উলিয়াই ল'ব। এল'ভেৰা জেল ৰাতিপুৱা গা ধোৱাৰ আগত চুলিত লগালে চুলি ঘন আৰু দীঘল আৰু চিল্কিও হয়। মই এল'ভেৰা জেলৰ লগত কেষ্টৰ অইল ব্যৱহাৰ কৰিছোঁ। কেষ্টৰ অইল বহুত হাইড্ৰেটিং অইল। এই তেল হেয়াৰ গ্ৰথৰ কাৰণে বহুত ভাল। ভিটামিন ই কেপচুল লৈছোঁ আৰু লগতে নাৰিকল তেলো ব্যৱহাৰ কৰিছোঁ। কেষ্টৰ অইল চুলিৰ সৰা সমস্যা, উফি সমস্যা সকলো ভাল হয়। ভিটামিন ই টেবলেট হেয়াৰ গ্ৰথৰ কাৰণেও ভাল। ই প্ৰপাৰ নিউট্ৰিশ্যন, ই চুলিৰ কাৰণে বহুত ভাল। উফি সমস্যাও দূৰ হয়, চুলিৰ গুৰি স্কেল হেল্ডি হয় আৰু চুলি সৰা কমে। মই এনেদৰে সকলোখিনি মিক্স কৰি লৈছোঁ। আপোনালোকে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব পাৰে, মই ফিটিয়ে লৈছোঁ। সকলোখিনি মিক্স হৈ গ'ল। এতিয়া মিশ্ৰণখিনি মিক্স হোৱাৰ পিছত মই চুলিখিনি এনেদৰে ব্যৱহাৰ কৰিছোঁ। চাব যাতে স্কেলত সোমায়, চুলি গুৰিত ধুনীয়াকৈ লাগে। সপ্তাহত আপোনালোকে 2 বাৰ ব্যৱহাৰ কৰিব পাৰে। মই বহুত ভাল ৰিজাল্ট পাইছোঁ আৰু ছাইড এফেক্টো নহয়, চুলি সৰা দূৰ হয়, চুলি ৰিগ্ৰথ হয়। সাধাৰণ শ্বেম্পু ব্যৱহাৰ কৰি পিছত ধুই দিব। চাব যাতে ধুনীয়াকৈ চুলি গুৰিত লাগে, চুলি স্কেলটো ভাল হয়। 1.5-2 ঘণ্টাৰ পিছত আপুনি যিকোনো শ্বেম্পুৰে ধুই দিব পাৰে।